हेलो गाइज की खबर আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ আজি হল সানডে মানে ফানডে সেইকাৰণে পুনৰ আকৌ এটি নতুন ব্লগ লৈ মই আপোনালোকৰ সন্মুখত আকৌ উপস্থিত হৈ গলো আজি এটা বহুত ধুনীয়া জায়গাত যাম ধুনীয়া জায়গা মানে বহুত বেছি ধুনীয়া আৰু সেই জায়গাটো না বহুত মানুহে দেখা নাই আৰু সেই জায়গাটো গুৱাহাটীৰ ভিতৰতে আছে গুৱাহাটীৰ ভিতৰত সিক্ৰেট জায়গা একদম গুপ্ত জায়গা আৰু সেই জায়গাটোত মই অকলে নাযাওঁ লগত যাব বিনয় ভাই হয় বিনয় ভাই ৰখি আছে বৰবাৰীত আৰু বিনয় ভাইৰ লগত আৰু কেইটামান ভাই আছে তো গোটেইবোৰ ভাই মিলি কিনে যাম আজি জায়গাটোত মানে অকলে যাব বহুত ৰিক্সি হয় অকলে যোৱাটো ৰেকমেণ্ড নকৰো আৰু মই প্ৰথম কথা জায়গাটো চিনি নাপাওঁ জায়গাটোত প্ৰথমবাৰ বিনয় ভাই গৈছিলে বিনয় ভাই যাই কিনে মোক ফোন কৰিছে যে বঢ়িয়া জায়গা এটা আছিলে তাতে যাব লাগে তো নেক্সট আজি সানডে কাৰণে আজি গোটেই কেইজন মিলি কিনে যাম তো বলক দেৰি নকৰি এতিয়া ডাইৰেক্ট যাওঁ মটৰ ব্লগত তো এতিয়া কাৰণে বাই বাই ডাইৰেক্ট মটৰ ব্লগত লগ পাই আছো আৰু ভিডিঅ'টো একদম লাষ্টলৈকে চাব গুড মৰ্নিং গাইজ গুড মৰ্নিং ফ্ৰম গুৱাহাটী আৰু এতিয়া মৰ্নিং টাইম হৈছে 11:15 আৰু এসপ্তাহ পিছত পুনৰ মটৰ ব্লগ কৰি আছোঁ এসপ্তাহ আগতে মটৰ ব্লগ কৰিছিলোঁ আৰু আপোনালোকক দেখাইছিলোঁ ভীমশংকৰ মন্দিৰ যদি সেইটো ভিডিঅ' চোৱা নাই মই মোৰ আই বটনত দি দিম তাত গৈ আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে আৰু এতিয়া মই গৈ আছোঁ বৰ্তমান বৰবাৰীত ৰখি আছে বিনয় ভাই তো বিনয় ভাই মই আৰু কেইজনমান ভাই মিলি কিনে আজি যাই আছোঁ এটা ধুনীয়া প্লেচটো বহুত ধুনীয়া সঁচাকৈ আৰু আপোনালোকে আজিলৈকে দেখা নাই কোনো মানে ব্লগ কৰা নাই সেইটো জায়গাত মই যে সেইটো জায়গাটোত যাই আপোনালোকৰ কাৰণে ব্লগ কৰি আছোঁ বহুত ধুনীয়া জায়গা তো ভিডিঅ'টো একদম স্কিপ নকৰি লাষ্টলৈকে চাব তো বৰ দেৰি নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ সন্মুখত এখন বাইক যাই আছে কি বাইক হয় মই এখন নামটো ধৰিব পৰা নাই কিন্তু এখন হণ্ডাৰ বাইক হয় মানে পূৰা 350 থাণ্ডাৰবাৰ্ড নিচিনা কিন্তু নামটো নাজানো মই যদি আপোনালোকে জানে জনাবচোন কমেণ্ট কৰি কেনে আৰু মই আহি পালোঁ বৰ্তমান বেলতলা তিনিআলি কেইদিনমান আগতে এইখিনি জেগাত এটা এক্সিডেণ্ট হৈছিলে ট্ৰাফিক পুলিচজনে যে কিক মাৰি কিনে এজন স্কুটি আজিলৈকে পেলাই দিছিলে এই সন্মুখত থকা সেইখিনি জেগাত হৈছিল আৰু সেই ভিডিঅ'টো মই শ্বুট কৰি আছিলোঁ যদি সেইটো ভিডিঅ' চোৱা নাই মই মোৰ আই বটনত দি দিম তাতে গৈ চাব পাৰে আৰু যিহেতু ছানডে তো ছানডেৰ কাৰণে পূৰা বেলতলা বজাৰত পূৰা মানুহ ভিৰ আছে এয়া আমি সোমাই গ'লোঁ এতিয়া বেলতলা বজাৰত তো মই বেলতলা বজাৰ হৈ জয়ানগৰ হৈ ডাইৰেক্ট 6 মাইল ওলাম আৰু তাৰ পৰা VIP ৰোড হৈ কিনে বৰবাৰী পাম বৰবাৰীৰ পৰা বিনয় ভাই লৈ যাব জেগাটোলৈকে মই কাৰণ জেগাটো চিনি নাপাওঁ মই আজিলৈকে যোৱা নাই বিনয় ভাইহে গৈছে তো বিনয় ভাই জানে আৰু কোন পিনে লৈ যায় তো ফাৰ্ষ্টতে বিনয় ভাইক লগ কৰিলোঁ বৰবাৰী যাই কেনে আহি পাই গ'লোঁ বৰবাৰী আৰু অলপ আগত পেট্ৰল পাম্পত ৰখি আছে বিনয় ভাই এই আগত বিনয় ভাই ৰখি আছিলে এয়া লগ পাই গ'লে বিনয় ভাইহঁতক আৰু কেইজনমান ভাই আছে তো এতিয়া গোটেইকেইজন ভাই মিলি কিনে ডাইৰেক্ট ওলাই যাম আৰু 5 minutes later এতিয়া গোটেইকেইজন ভাই মিলি কিনে যাই আছোঁ এয়া বিনয় ভাই মামা এতিয়া ৰঙা স্কুটিত যাই আছে আৰু লগত এজন ভাই আছে আৰু আগত কেইজনমান ভাই যাই আছে তো টোটেল আমি 7জন ল'ৰা যাই আছোঁ আজি প্লেচটোলৈকে তো বিনয় ভাই এতিয়া লৈ যাব মোক মইতো কাৰণ চিনি নাপাওঁ ৰাস্তাটো আৰু বিনয় ভাই কোৱা মতে নাৰেংগী বন্দালৈকে যাব লাগিব বন্দাৰ ওচৰত মানে ৱাটাৰফলটো আছে আৰু সন্মুখত মানে ভিউ চাওক আপোনালোকে কি ধুনীয়া হৈ আছে তো বলক দেৰি নকৰি আগলৈকে যাই থাকোঁ আহি পাই গ'লোঁ নাৰেংগী এতিয়া যাব লাগিব বন্দালৈকে তো বন্দা উচ্চ বিদ্যালয়ৰ ওচৰৰ যিটো গলি আছে তো সেইটো গলিৰে আমি সোমাই যাব লাগিব ৱাটাৰফলটোলৈকে আৰু এইটো যে দেখিছে ৰাইট চাইডে এইটো গলিৰে গ'লে যাই পাই ৱাৰলেছ টাৱাৰ মই যে কেইদিনমান আগত গৈছিলোঁ ৱাৰলেছ টাৱাৰ যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই মই মোৰ আই বটনত দি দিম তো তাতে চাব পাৰে ভিডিঅ'টো এয়া আমি আহি পাই গ'লোঁ বন্দা এতিয়া ল'ব লাগিব ৰাইট টাৰ্ণ এইখন যে দেখিছে বন্দা আঞ্চলিক উচ্চ বিদ্যালয় এইখন বিদ্যালয়খন ইয়াৰ ওচৰত যিটো গলি সোমাই গৈছে এইটো গলিতে ডাইৰেক্ট চিধা যাব লাগে চিধা গ'লে আমি যাই পাম ডাইৰেক্ট ৱাটাৰফলটো তো বলক দেৰি নকৰি আপোনালোকক লৈ যাওঁ ৱাটাৰফললৈকে আৰু অলপ দূৰ আছে বেছিকৈ 3 কিলোমিটাৰমান যাব লাগিব তাৰপিছত আমি প্লেচটো পাই যাম মজা প্লেচ কিন্তু সঁচা কৰি আপোনালোকে এবাৰ নিশ্চয় আহিব গ্ৰুপত আহিব অকলে আহিব চেষ্টা নকৰিব আৰু স্পেচিয়েলি ছোৱালী বা লেডিজ বা এইবোৰ আপোনালোকে নাহিব কাৰণ জেগাটো ইমানটা ভাল নহয় মানে ৰিক্সি অলপ তো বলক দেৰি নকৰি আগলৈকে যাম আধা ৰাস্তা ভাল নহয় এতিয়া পূৰা অফৰোডিং আৰম্ভ হৈ যাব এইখিনি ৰাস্তা বহুত উখুৰা মুখুৰা আৰু যদি বৰষুণ দিয়ে ন বহুত বেয়া হৈ যাব ৰাস্তাৰ কণ্ডিশ্যন মানে এইখিনিহে অলপ ভাল ৰাস্তা দেখা পাইছে ইয়াৰ আগত ন ৰাস্তাৰ কণ্ডিশ্যন বহুত বেয়া বোলে একদম বিনয় ভাই কৈ আছিলে যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে ভালকৈ যাব পাৰিম যদি বৰষুণ দিয়ে তেতিয়াহ'লে ৰাস্তাৰ অৱস্থা একদম নোহোৱা হৈ যাব পূৰা অফৰোডিং আৰম্ভ হ'ব ফাইনেলি জায়গাটো আহি পালোঁ তো এতিয়া ইয়াতে বাইকবোৰ ৰাখিব লাগিব কাৰণ আগলৈকে আৰু বাইক নাযায় ইয়াতে বাইকবোৰ ফাৰ্ষ্টতে পাৰ্ক কৰি লওঁ পাৰ্ক কৰি কিনে এতিয়া এইখিনি খোজকাঢ়িব লাগিব অলপমান দূৰ আছে সেইখিনি ট্ৰেকিং কৰি যাব লাগিব তো ইয়াতে ফাৰ্ষ্টতে বাইকখন পাৰ্ক কৰি ল'লোঁ তো এতিয়া ইয়াৰ আগৰ চিনবোৰ দেখাই আছোঁ
এইটো ৰাস্তা দেখিছে নাই আৰু তলত চাওক পুৰা গাঁটা একদম জাপ মাৰি যাব লাগিব এইয়া আচ্ছা এতিয়া পুৰা চেগুন গছৰ মাজে মাজে ৰাস্তা আছে চাৰিওপিনে পাহাৰ ধুনীয়া প্ৰকৃতি তো বলক আপোনালোকে ইয়াৰ ভিউটো এনজয় কৰক আমিও এনজয় কৰি কৰি যাই আছোঁ আৰু লগত পুৰা পানী চানী লৈ লৈছোঁ কাৰণ এতিয়া এইখিনিত কোনো দোকান নাই একো নাই যি আপোনালোকে খাব চব বস্তু বাহিৰৰ পৰা লৈ আহিব লাগিব তো বলক প্ৰকৃতিৰ মাজত আজি পুৰা শান্তি বিচাৰি যাওঁ ফাইনেলি আপোনালোকৰ সন্মুখত এইয়া দেখিছে নাই পুৰা একদম মজা মানে পাই গ'লোঁ আমি জেগাটো আপোনালোকক এতিয়া অলপ ছাৰপ্ৰাইজ দিওঁ এতিয়া মই কেমেৰা স্ক্ৰীনটো অফ কৰি দিওঁ তাৰপিছত আপোনালোকক পুৰা আচল ভিউ দেখাই আছোঁ লুক এট দ্য ভিউ মেন চাওক কি ধুনীয়া ভিউ মানে কৈছোঁ ন আচৰিত এনেকুৱা ভিউ মই কেতিয়াও দেখা নাছিলোঁ লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ আজি গুৱাহাটীৰ ভিতৰত ইমান ধুনীয়া ৱাটাৰফল আৰু চাৰিওপিনৰ পৰিৱেশটো চাওক কি ধুনীয়া কি মজা মানে কৈছোঁ ন আল্টিমেট চিন মজা লাগিছে সঁচা মজা লাগি গ'ল আপোনালোকে আহক এইটো চাওক কি ধুনীয়া তো গাইজ আহি পালোঁ ৱাটাৰফলটোত মজা ৱাটাৰফল হয় এনেকুৱা চিন ক'তো দেখা নাই ফাৰ্ষ্ট টাইম দেখিলোঁ তো বলক এতিয়া আপোনালোক দেৰি নকৰি কিনে ৱাটাৰফলটো দেখাওঁ আৰু লগতে ময়ো গা ধুই লওঁ পুৰা গৰম হৈ গ'ল ন একদম ঘামি কিনে উৎপাত বিনয় ভাইটো পুৰা গা চা ধুই উৎপাত হৈ আছে একদম তাতে গা ধুলোৱে মোক এৰি কিনে তো মই এতিয়া আপোনালোকক লৈ যাওঁ আৰু বলক আপোনালোক মোৰ লগত গা ধুব বলক এতিয়া তো দেৰি নকৰি ৱাটাৰফলত যাওঁ বলক বহুত পিছল আৰু গা ধুবৰ কাৰণে ভাল জেগা পোৱা নাই একদম ওপৰত যাম কিন্তু বহুত শ্লিপ কৰে অলপমান শ্লিপ হ'লে বহুত বেয়াকৈ পৰিব লাগিব কাৰণ গোটেই ডাঙৰ ডাঙৰ শিল ন আৰু চব ভাইবিলাকে এইপিনে পুৰা গা চা ধুই পুৰা এনজয় কৰি আছে ফুলৰ এনজয় এই জেগাটো এনেকুৱা মই ফাৰ্ষ্ট টাইম দেখিলোঁ দেখি কিনে চব খাই গৈছোঁ মানে ইমান ধুনীয়া ৱাটাৰফল যে আমাৰ গুৱাহাটীৰ ভিতৰতো আছে মজা লাগিছে মানে আহি কিনে তো আজি এই ৱাটাৰফলটোত লৈ আহিলে কোনে বিনয় ভাই বিনয় লোকেশ্যনটো বঢ়িয়া আপোনালোকে একবাৰ নিশ্চয় আহিব পাৰে কাৰণ আপোনালোকে চিনি নাপালে মই কেনেকৈ আহিছিলোঁ মোৰ ভিডিঅ'টো পুৰা ফুল লাষ্টলৈকে চাব তেতিয়া আপোনালোকে ৰাস্তাটো চিনি পাব আৰু চিনি পালে ধুনীয়াকৈ আহিব পাৰিব কিন্তু সঁচা কৰি এনেকুৱা মানে ৱাটাৰফল মই গুৱাহাটীত ক'তো দেখা নাই আজি দেখা পালোঁ মস্ত আৰু এতিয়া অলপমান গা পা ধুই বেছি দেৰি নকৰোঁ এতিয়া 1 বাজি গ'ল 2:30 বজাত ইয়াৰ পৰা গা পা ধুই কিনে ওলাই যাম আৰু ঘৰ মই হ'ব লাগিব ন কিন্তু দিনৰ সঁচাকৈ ইয়াতে আহি বহুত শান্তি লাগিছে প্ৰকৃতিৰ মাজত চাৰিওপিনৰ পাহাৰৰ মাজত একদম ৱাটাৰফল বিৰাট মজা আৰু বাকীখিনি চিনেমেটিক শ্বটত চাই লওক বেছি নবকো আৰু গাটো ধুলোঁ ন পুৰা এনজয় কৰিছোঁ এয়া ঘৰৰ পৰা কাপোৰ কানি লৈ আহিছিলোঁ হাফ পেণ্ট লৈ আহিছোঁ পুৰা টেনশ্যন নাই বঢ়িয়া কৰি গা পা ধুম বুলিকৈ আহিছিলোঁ ধুই মেলি বিন্দাছ হ'লোঁ এতিয়া অলপ ৰেষ্ট লৈকে 3টামান বজাত ওলাই গুচি যাম তো বাকীখিনি ভিডিঅ' আপোনালোকে চাই থাকক তো গাইছ এতিয়া লাষ্ট টাইম এতিয়া অলপমান পুৰা গা ধুম আৰু পুৰা কাপোৰ কানি খুলি ল'লোঁ এতিয়া টেনশ্যন নাই
পুৰা বডি আছে। এতিয়া গা ধোৱা কথা, বিনয় গা ধুই আছে, চাব নেকি? দেখাই আছে এইয়া গা ধুই আছে পুৰা একদম। গা পা ধুই লওঁ, ধুই লৈ কিনে ওলাই যাম আৰু বেছি দেৰি নকৰোঁ ইয়াতে, বহুত টাইম হৈ গ'ল। এইপিনে বহুত ৰ'দ দিছে, ইমান গৰম দিনটো, কিন্তু এই পানী মাজত থাকি ন শান্তি লাগিছে। 15 minutes later. তো গাইজ আজি আপোনাক দেখাই দিলোঁ এটা হিডেন ৱাটাৰফল, গুৱাহাটীৰ ভিতৰত লুকাই আছিল এটা ধুনীয়া ৱাটাৰফল। তো আজি আপোনালোক এইটো দেখাই দিলোঁ। তো মই ইয়াৰ আগৰ সপ্তাহত দেখাইছিলোঁ ভীমশংকৰ মন্দিৰ, যদি সেইটো ভিডিঅ' চোৱা নাই মই মোৰ আই বটনত দি দিম, সেই ভিডিঅ'টো চাব পাৰে। বহুত ধুনীয়া জেগাত আছে সেই মন্দিৰটো, আৰু এই জেগাটো ন বহুত ধুনীয়া সঁচা কৰি। মই লোকেশ্যনটো বাৰু দিব নোৱাৰিম, কাৰণ লোকেশ্যন কোনো মানে মেপত নাইয়ে, কিন্তু নিজে আহিব লাগিব। মোৰ ভিডিঅ'টো ফুল চাব, তেতিয়াহে মানে আপোনালোকে জেগাটোত আহিব পাৰিব। সঁচাকৈ মজা লাগিছে, কিন্তু আপোনালোকক ৰেকমেণ্ড নকৰোঁ ল'ৰা ছোৱালী বিশেষ কৰি নাহিব, কাৰণ বহুত ষ্ট্ৰিক, আপোনালোকে ইয়াতে উঠিব নোৱাৰিব। কিবা এটা মানে দুৰ্ঘটনা ঘটিলেও পিছত মানে দায়টো মোৰ ওপৰত আহি পৰিবতো। তো আপোনালোকে ৰিকমেণ্ড নকৰোঁ, আৰু ইয়াতে বেছিভাগ মানে ল'ৰাই থাকে, চব ল'ৰাবোৰে আহে। তো আজি এইটো ভিডিঅ' চাই কেনেকুৱা পালে জনাব মোক কমেণ্ট কৰি কিনে, আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰিব, নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা ৰঙালী চিনকে বজাই দিব, আৰু আহিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজি কাৰণে বাই বাই, অহা সপ্তাহত আকৌ লগ পাম। তেতিয়াৰ কাৰণে ঘৰত থাকক, চেফ থাকক, আৰু মাস্ক ইউজ কৰিব। বাই বাই।